ট্ৰেন্সমিশ্যন আৰু ইয়াৰ ইণ্ডাষ্ট্ৰিটো হ'ল গেছৰ ট্ৰেন্সমিশ্যন আৰু মাৰ্কেটিং কৰে। কাৰেণ্ট প্ৰাইচ চলি আছে 828 টকা আৰু মাৰ্কেট কেপিটেলাইজেশ্যন হ'ল 8183.25 crore আৰু এণ্টাৰপ্ৰাইজ ভেলু হ'ল 7790.15 crore। কোম্পানীটোৰ PE হ'ল 12.07 আৰু ইণ্ডাষ্ট্ৰি PE হ'ল 82.41। PE হ'ল মানে আপোনাৰ এইটো এনেকুৱা এটা হিচাপ য'ত আপুনি 12 টকাত কোম্পানীটোত যদি 12 টকা ইনভেষ্ট কৰে তেতিয়া কোম্পানীটোৱে 1 টকা প্ৰফিট কৰি দিব। এই ক্ষেত্ৰত এই ইণ্ডাষ্ট্ৰিত যিমানকেইটা শ্বেয়াৰ লিষ্টেড হৈ আছে, যিমানকেইটা শ্বেয়াৰ এক্সচেঞ্জত লিষ্ট হৈ আছে, সেই কোম্পানীবিলাকত এভাৰেজ আপুনি যদি 82 rupees ইনভেষ্ট কৰে তেতিয়া তাৰ বিনিময়ত 1 টকা প্ৰফিট কৰিব পাৰিব। কিন্তু মহানগৰ গেছৰ PEটো সস্তা হৈ আছে, মানে আপুনি 12 টকা ইনভেষ্ট কৰিলে 1 টকা প্ৰফিট পাব। সেই হিচাপত এই ষ্টকটোত ইনভেষ্ট কৰাটো বেছি লাভজনক। অলপ প্ৰফিটত, অলপ ইনভেষ্টমেণ্টত বেছি গেইন কৰিব পাৰিব। বুক ভেলু হ'ল 360 আৰু প্ৰাইচটো বুক ভেলু হ'ল 2.30। বুক ভেলু মোটামুটি বহুত ভাল বুলিয়ে ক'ব পাৰি, কাৰণ বুক ভেলু মাত্ৰ 2.30 আৰু ডিভিডেণ্ড ইল্ড হ'ল 2.78। বুক ভেলু কি আমি এইবোৰ পিছৰ ভিডিঅ'বিলাকত আলোচনা কৰিম। বুক ভেলু আচলতে কি, ইয়াক কেনেদৰে জোখা হয়, ইয়াৰ মাপদণ্ডটো কি, আমি পিছৰ ভিডিঅ'বিলাকত আলোচনা কৰিম। এতিয়া আমি এই কোম্পানীটোৰ ৰিজাল্ট যদি চাওঁ, ৰিজাল্ট যিটো আপোনাৰ ডিচেম্বৰত লাষ্ট কোৱাৰ্টাৰ, যিটো মানে 2021 চনৰ ডিচেম্বৰ কোৱাৰ্টাৰটো আমি যদি চাওঁ, তাত নেট চেল হৈছিলে কোম্পানীৰ 1122 crore। নেট চেল লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছে কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ। এটা বাৰত আপোনাৰ 3 মাহৰ এটা ৰিজাল্ট দেখুওৱা হৈছে, 3 মাহৰকৈ ৰিজাল্ট দেখুওৱা হৈছে। আৰু প্ৰফিট বিফ'ৰ টেক্স চাই যদি প্ৰফিট বিফ'ৰ টেক্স কিন্তু কমি আহিছে 75.18 crore আৰু প্ৰফিট আফটাৰ টেক্সো তেনেদৰে কমি আহিছে 56.79 crore। 3 মাহৰ মূৰে মূৰে ৰিজাল্ট ঘোষণা কৰা হয় আৰু 3 মাহৰ মূৰে মূৰে লাহে লাহে প্ৰফিটটো কমি আহিছে। এইটো কিয় হৈছে? কাৰণ CNG চক এক্সপেণ্ডিচাৰ বাঢ়িছে। এক্সপেণ্ডিচাৰ মানে খৰচা, কোম্পানীৰ খৰচাটো বাঢ়িছে। সেইকাৰণে CNG দাম অলপ দিনৰ পৰা বাঢ়িছে, কিন্তু আগত বঢ়া নাছিলে। গতিকে সেইটো কাৰণে এক্সপেণ্ডিচাৰ কোম্পানী বাঢ়ি গৈছিলে, তো প্ৰফিটত তাৰ ৰিয়েকশ্যন আহিছিলে, প্ৰফিট কমি আহিছিলে। কিন্তু এতিয়া CNGৰ দাম এইকেইদিনত বহুতো বাঢ়ি গৈছে। গতিকে অহা কোৱাৰ্টাৰবিলাকত কি হ'ব? প্ৰফিটটো গ্ৰ'থ হ'ব, কোম্পানীৰ প্ৰফিটটোত প্ৰফিট মাৰ্জিনত গ্ৰ'থ দেখা যাব, কাৰণ যিহেতু প্ৰাইচটো বাঢ়িছে। গতিকে অহা কোৱাৰ্টাৰবিলাকত ইয়াৰ ৰিজাল্টটো ভাল হ'ব। এতিয়া আমি যদি এই কোম্পানীটোৰ চাৰ্ট চাওঁ, তো 3 মাহৰ চাৰ্ট আপুনি দেখিব 3 মাহত কোম্পানীটো ল' বনাইছিলে। ল' বনোৱাৰ পিছত এতিয়া কোম্পানীটো আপ ট্ৰেণ্ডতে আছে, ট্ৰেণ্ডটো কোম্পানীৰ পজিটিভ হয়। আৰু ছমাহৰ যদি আপুনি ৰিজাল্টটোত চায়, ছমাহৰ যদি চাৰ্টখন চায়, ছমাহত কোম্পানীটো লাহে লাহে ডাউন ট্ৰেণ্ডত আহি ল' বনোৱাৰ পিছত কোম্পানীটো আকৌ আপ ট্ৰেণ্ডত গৈছে। আৰু যদি আপুনি 1 বছৰৰ চাৰ্ট চায়, তেতিয়া দেখিব এতিয়াও কোম্পানীটো লোৱাৰ লেভেলতে আছে। লোৱাৰ লেভেলৰ পৰা জাষ্ট ওপৰলৈ যাবলৈ বা আপ ট্ৰেণ্ডত যাবলৈ আৰম্ভ কৰিছে। গতিকে এতিয়া যদি ইনভেষ্ট কৰা হয়, তেতিয়াহ'লে 3 মাহমানৰ ভিতৰত কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইচ যথেষ্ট বাঢ়িব। শ্বেয়াৰ প্ৰাইচ 828ৰ পৰা পুনৰ আগৰ লেভেল 1200 টকা পোৱাৰ সম্ভাৱনা আছে। 3 মাহত এই কোম্পানীটোৰ শ্বেয়াৰ 1200 টকালৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে কোনোবাই ইচ্ছা কৰিলে এই কোম্পানীটোত ইনভেষ্ট কৰিব পাৰে। আজিলৈ ইমানেই। থেংকছ।